নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো এতিয়া সময় ঠিক 6 বাজি গৈছে আৰু আজি ছানডে হয় ন, তো ছানডে আজি হাফ ডিউটি কৰিছোঁ। তো এতিয়া আমি গৈ আছোঁ, পাপৰি ৰেডি হৈ আছে, চাওক পাপৰি ৰেডি হৈ আছে হ'ল। তো এতিয়া আমি গৈ আছোঁ মোৰ সম্বন্ধীয় বাইদেউজনীৰ ঘৰত, তাত ৰাতি সাঁজৰ নিমন্ত্ৰণ আছে। তো তাত গৈ পাওঁতে বেছি সময় নালাগে, তো সেইটো কাৰণে লেটকৈ ওলাইছোঁ। 10 কিলোমিটাৰমান হ'ব আৰু জখলা বন্ধাৰ পৰা। তো ঠিক আছে বাৰু, গৈ লওক, গৈ পাই দেখুৱাই আছোঁ। ঠাণ্ডাটো লাগিব, ভালকৈ কাপোৰ পিন্ধি লোৱা। চুৱেটাৰ পিন্ধিবা নাই? অঁ, চুৱেটাৰ পিন্ধি লোৱা। মই চুৱেটাৰ পিন্ধি লৈছোঁ বাৰু। আৰু আমি গৈ আছোঁ বাইদেউহঁতৰ ঘৰতে ন, বহুত দিনৰ মূৰত গৈছিলোঁ, মানে এমাহমান হ'ল যোৱাই নাই। মানে বাইদেউ গাটো অলপ বেয়া আছে, ঘৰো লোৱা হ'ব। কালি অলপ বেমাৰৰ পৰা ভাল পাইছেহে, তো আজি আমাক আকৌ ইনভাইট কৰিলেই। বাইদেউজনীৰ মনটো বহুত ভাল, কাৰণে খবৰ লোৱাও হ'ব, মানে ৰক্ষা হৈ হ'ব। বহুত ভাল দেই, আৰু মনটো বিশেষকৈ বহুত ভাল, দাদাৰো বহুত ভাল। আৰু বাইদেউ ছোৱালী এজনী আছে, তাইক চাব মোক বহুত ভাল পায়। তাই পাগল হৈ যায়, মই বুলি ক'লে মানে পাগল হৈ যায় আৰু। আপোনালোকক দেখুৱাম, চাব বাৰু তাইৰ ৰিয়েকশ্যন কেনেকুৱা হয় মই গৈ পোৱাৰ পিছত। তাত গৈ আছোঁ ন, তো ঠিক আছে বাৰু, তাত লগ পামগৈ। তাত গৈ ভিডিঅ' কৰি আছোঁ। এয়া বাইদেউৰ ছোৱালী। হেল্ল' ফ্ৰেণ্ড, তোমাৰ নামটো কৈ দিয়া। মোৰ নাম জুনেশ্ৰী হাজৰিকা, ঘৰত বাৰু মোক বাবলি বুলি মাতে। দীপ দাদাৰ চেনেলটো আৰু পাপৰি বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। একেবাৰে আমাৰ কপাল বহুত বেয়া, আমি লাইনটো গুচি গৈছে। এয়া মোৰ বাইদেউ, হাই। আৰু এয়া এইপিনি দাদা, হাই দাদা। আৰু এইপিনি খানা বনাই আছে। বৰুৱা আৰু ভাইটি ভণ্টি আহিছে, আমি যি খাওঁ তাকে। নাই হওক বাৰু, মেইন কথা মানুহৰ মনটো ন, আন্তৰিকতা খুবেই আছে। মোৰ দীপ নিজৰ ভাইটিৰ নিচিনা, মোৰ ভাইটিতকৈ বহুত সৰু। মই কেনেকৈ তাক মৰম কৰোঁ মই নাজানো, বহুত আন্তৰিকতা আছে তালৈ। পাপৰি দাদা কি 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 কাটি আছে? এই আদাটো মানে এনেকে কৰিছো আৰু ধেমালি ধুমলা কৰি আহিছে। ঠিকে আছে, মিলি জুলি সংসাৰ ন। সংসাৰ নহয় আৰু নিজৰ ঘৰৰ মানুহ আহিছে আৰু মোৰ ভাইটি আছে। আপুনি এতিয়া বাইদেউক বহুত সহায় কৰিছে বাৰু, মিলি জুলি সংসাৰ। নকৰিলে পৃথিৱীখন নচলে, সংসাৰখন নিজৰ সংসাৰটো ভাই। সেইটো হয়, বাচন ধুব লাগিব, ভাত বনাব লাগিব, পানী দিব লাগিব। আজি কাপোৰ দিছো মই, ঠিকে আছে দেই। এইখন নিজৰ সংসাৰ যে, হয় সেইকাৰণে কৰিব লাগিব। উপায় নেৰিলে আদা দেখিছা নেকি? আচলতে খোৱা বোৱা বুলি তেনেকৈ মতা নাই। হওক বাৰু, যি নহওক মোৰ অকণ ফিজিকেল এইটো নহয়, ৰাইজে গম পাইছে, মই অলৰেডি জনাই দিছোঁ ৰাইজক। সেইকাৰণে খবৰ ল'ব আহিছে। নিজৰ ভাইটি ভণ্টি আহিলে আৰু এনেকৈ পঠাই দিম জানো, যেনেকৈ খাওঁ তেনেকৈ লগে ভাগে খাম বুলি ভাবিছোঁ আৰু। নিশ্চয়। এয়া বাইদেউ ঘৰৰ যোগাৰ, চাহৰ যোগাৰ আৰু আবেলি সন্ধিয়াৰ যোগাৰ। ফাৰ্ষ্ট দিছে লাল চাহ বাৰু, ঠিকে আছে, লাল চাহেই বেষ্ট। আজিকালি মানুহৰ গেছ বেছি, হয় নাই? এয়া খাম এতিয়া। ছেকেণ্ড এইটো কি বাইদেউ? এইটো হেৰি চৰি, ভাপত দিয়া জলপান বুলি কয়, বৰা চাউলৰ গাঁৱলীয়া। বহুত দিনৰ আছোঁ মই, আৰু একেলগত খাম বুলি ভাবি বহুত ভাল লাগি আছে। ধুনীয়া হৈছে চাগে, আৰু খোৱাত দেখুৱাই আছোঁ। আৰু এইবিধ এইটো কি? এইটো বৰা চাউল এই একেই হয়, একেই হয়, মানে বৰা চাউলৰ জলপানে হয়। বৰা চাউলৰ মই কোমল চাউল দিয়া নাই এতিয়ালৈকে। এইটো কোমল চাউলটো থৈ দিছোঁ, পিছত এইটো খোৱা হ'লে বাৰু। বহুত ধুনীয়া বনাইছে দেই বাইদেউ, থেংক ইউ, মষ্ট ৱেলকাম। মই আজি চবতকৈ বেছি ভাল পাওঁ, খাই থকা বৰ ভাল পাইছে ন তুমি? ধুনীয়া লাগিছে। বৰা চাউলৰ জলপান বহুত দিনৰ মূৰত খাইছোঁ। ধুনীয়া, বহুত দিনৰ মূৰত খালোঁ, সঁচা বহুত দিনৰ মূৰত খাইছোঁ বৰা চাউল যে কোমল চাউল এনেকৈ। এতিয়া সেইটো লোৱাচোন কোমল চাউল। ৰেডি হৈ গ'ল, এয়া খাব বহিছে আমাৰ বাইদেউসকলে। ৰেডি ৰেডি, খোৱা ষ্টাৰ্টে কৰিলোঁ। আৰু ইমানবোৰ বস্তু বনাইছে নহয়, খাব খোৱাটোহে কথা, আৰু পেলাবলৈ মন নাযায়। ইমান ধুনীয়াকৈ বনাইছে। খাই থাকা পেট ভৰাই খোৱা। যোগস্মিতা কেনেকুৱা?
বহুত ধুনীয়া হৈছে আৰু ধুনীয়া হৈছে পকৰি কেনেকুৱা ভাল বনাইছেনে কি হ'ল বাবু দিয়া বহুত খাইছা খোৱা খবৰ মানে কথাই ক'ব পৰা নাই ফাৰ্ষ্ট খোৱাটো মেইন আৰু ধুনীয়া হৈছে বাইদেউ থেংক ইউ বহুত ধুনীয়া হৈছে প্ৰথমতে দালি দি ষ্টাৰ্টটো কৰি লৈছোঁ ষ্টাৰ্টিং ৰঙালাও মাছ যিহেতু বেঙেনা পোৰা চালাড তাৰপিছত সৰু আলু ভাজি মাংস দালি ইমানবোৰ বনাইছে আৰু বহুত টেষ্টি হৈছে খাই বহুত ভাল লাগিলে আজি লাষ্টত শেষ হৈছে সি এতিয়া চবৰে খোৱা হৈ গ'ল মাও খাই আছে এতিয়াতে এয়া পাপৰি বা খাই গৈছে চবৰে খাই হৈ গ'ল আৰু এণ্ডিঙত ময়ো খাই সামৰিছোঁ আৰু খতম ধুনীয়া বনাইছে দাদা মাংস আপুনি বনাইছে বহুত ধুনীয়া হৈছে বহুত ধুনীয়া হৈছে বহুত ভাল লাগিল খাই আজি ন তাহাঁতে যাব আৰু আমি কৰিম বাইদেউ অলপ ভাল হৈ লওক সুস্থ হৈ লওক বাৰু ঠিক আছে বাৰু কিবা ক'বা আৰু বাই বাই লাষ্টত বাই বাই দিম টেক কেয়াৰ আমি বাইদেউহঁতৰ ঘৰৰ পৰা আহি পালোঁ ৰাতিৰ সাঁজ তাতে খাই আহিলোঁ তো ভাল লাগিল বাইদেউহঁতৰ ঘৰত গৈ আৰু বাইদেউ অলপ কালিতকৈ সুস্থ হৈছে আৰু ন আৰু বহুত ধুনীয়াকৈ খোৱালে জুতি বুটি দি এসাঁজ খোৱালে আৰু তো ঠিক আছে বাৰু ভিডিঅ'টো আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ এইটো ভাল লাগিলে লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই নাপাহৰিব ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইবটো কৰি দিলে বেছি ভাল লাগে আৰু আমাৰ ভিডিঅ' বনাবৰ কাৰণে এটা আগ্ৰহ পাওঁ আৰু সিমানে আৰু তো ঠিক আছে বাৰু তো দেন গুড নাইট গুড নাইট বাই বাই